এজন সাধাৰণ মানুহৰ জীৱনত বিভিন্ন ধৰণৰ কাম আহি পৰে আৰু যিবোৰ কাম অসম্ভৱ যেন লাগে আৰু এনেকৈ ভাবি লোৱা যায় যে মই এইটো কাম কৰিব নোৱাৰিম বা মোৰ দ্বাৰা এইটো সম্ভৱ নহয়। যেতিয়া কোনো বেলেগ মানুহে আহি সেই একেটা কাম ধুনীয়াকৈ কৰে তেতিয়া সেই মানুহজনে ভাবে যে এই ব্যক্তিজন বহুত ভাগ্যৱান ব্যক্তি, কাৰণ মই নোৱাৰা কামটো তেওঁ ধুনীয়াকৈ কৰিলে। ইয়াত পাৰ্থক্য মাথো এটাই, যিটো কাম আপোনাৰ অসম্ভৱ যেন লাগে সেই কামটো কৰিবলৈ যিমান পৰিশ্ৰমৰ দৰকাৰ হয় আপুনি সিমান পৰিশ্ৰম নকৰে, ফলত আপুনি সেই কামটোত ব্যৰ্থ হয়। এই পৃথিৱীত কোনো কামেই ইমান সহজ নহয় যে আপুনি অতি সহজে কৰি পেলাব, আৰু এইটো কাৰণে আমাৰ মনত এটা শব্দ উদয় হয় যে এইটো কাম মই কৰিব নোৱাৰিম বা মোৰ দ্বাৰা সম্ভৱ নহয়। যিটো কাম আপুনি শিকি পেলাই বাৰে বাৰে চেষ্টা কৰে সেই কামটোত আপুনি যেনেকৈ নহওক সফল হ'বই হ'ব। এইখিনিতে এটা সৰু উদাহৰণ দিওঁ। আপোনালোক সকলোৱে জানে এটা সময় আছিলে যেতিয়া এদিনীয়া ক্ৰিকেট খেলত কোনো টীমে 300 ৰান কৰে তেতিয়া তাৰ বিপৰীত টীমটোৱে এইটো ভাবিছিল যে এতিয়াতো আমাৰ হৰাটো প্ৰায় নিশ্চিত, কাৰণ তেওঁলোকে 300 ৰান কৰিলে গতিকে তেওঁলোক জিকিব। এতিয়া কথাটো হ'ল বিপৰীত টীমটোৱে এই কথাটো কিয় ভাবিলে? ইয়াৰ আচল কথাটো হ'ল যে সেইটো সময়ত যি টীমে 300 ৰান কৰিছিল সেই টীমে বেছি জিকিছিলে। আচলতে এইটো হোৱাৰ আচল কাৰণটোৱে হৈছে আমাৰ মনৰ সীমাবদ্ধতা, যে কোনো টীমে 300 ৰান কৰিলে ইয়াতকৈ বেছি ৰান কৰিব পৰা নাযায়। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰো পৰিৱৰ্তন হ'ল। আজিকালি 300 ৰান কি? কোনো টীমে 50 অভাৰত 400 ৰান কৰিলেও সেই টীমক হৰুৱায়। এয়াই আমাৰ মনৰ পৰিৱৰ্তন। এইখিনিতে আৰু এটা সৰু উদাহৰণ দিওঁ এদিনীয়া ক্ৰিকেট খেলৰ। এটা সময় আছিলে যেতিয়া এদিনীয়া ক্ৰিকেট খেলত কোনো খেলুৱৈয়ে 100 ৰান কৰিছিল তেনে খেলুৱৈক বহুত সন্মান দিয়া হৈছিলে, আৰু ডাবল শতক কৰাটো প্ৰায় অসম্ভৱ ভবা হৈছিলে, কিয়নো সেইটো সময়ত ডাবল শতক কৰা কোনো খেলুৱৈ নাছিলে। কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি তুলিলে শচীন তেণ্ডুলকাৰে, যাক আমাৰ ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়। তেওঁ এদিনীয়া খেলত 200 ৰান কৰি দেখুৱাই দিলে যে অসম্ভৱ বুলি এই পৃথিৱীত কোনো বস্তু নাই, মাথো থাকিব লাগিব নিজৰ একাগ্ৰতা তথা নিজৰ ধৈৰ্য শক্তি। সেইবাবে আপোনালোকে কোনো কামেই অসম্ভৱ বুলি নাভাবিব। যিমান ডাঙৰ টান কামেই নহওক কিয় কেতিয়াও অসম্ভৱ বা মই কৰিব নোৱাৰিম এনেকৈ কেতিয়াও ভাবিব নালাগে। টান বুলি ভাবিলে জীৱনত কোনো কামতেই সফল হ'ব নোৱাৰি। এতিয়া যদি আপুনি কোনো কষ্ট নকৰাকৈ ঘৰত বহি থাকে তেতিয়াহ'লে কোনোবাই আহি আপোনাক ক'ব নেকি যে এইটো জব কৰা বুলি? কোনো জব হাতত তুলি নিদিয়া ন? কষ্টটো আমি সকলোৱে কৰিবই লাগিব। সেইবাবে কেতিয়াও হাত সাৱটি ঘৰত বহি থাকিব নালাগে। নিজকে কেতিয়াও হাৰ মানিব নালাগে। আজিৰ যুগত আপুনি যদি কোনো কাম অসম্ভৱ বুলি নকৰাকৈ থাকে তেতিয়াহ'লে কোনোবা নহয় কোনোবাই আপুনি কৰিব নোৱাৰা কামটো যেনেকৈ নহওক কৰিবই, কাৰণ বৰ্তমান এইটো কম্পিটিশ্যনৰ যুগ। ইংলিছত এটা শব্দ আছে, নাথিং ইজ ইম্পচিবল, অৰ্থাৎ একোৱেই অসম্ভৱ নহয়। আমি সদায় এইটো কথা মনত লৈ জীৱনত আগবাঢ়ি গ'লে যেনেকৈ নহওক আমি সফল হ'মেই। সেইবাবেই যি কামেই নহওক সদায় মন লগাই কৰিব লাগে। মন লগাই কৰা কাম যেনেকৈ নহওক সফল হ'বই হ'ব। ধন্যবাদ।